हेलो फ्रेंड्स, वेलकम बैक टू माय चैनल। आज मैं आपनलोকৰ ওচৰত বনাব আহিছোঁ চুকা শাকৰ সৈতে ভাঙন মাছ। আহক তেন্তে চাওঁ। ইয়াতে মই লৈছোঁ সৰু সৰু ভাঙন মাছ। এয়া চুকা শাক। এতিয়া মই শাকখিনি ধুনীয়াকৈ কাটি ল'ম। আনফালে মোক প্ৰয়োজন হ'ব বিলাহী, আলু, পিঁয়াজ আৰু ধনিয়া পাত। ইয়াতে লৈছোঁ মই পাঁচফোৰণ, হালধি, নিমখ আৰু জলকীয়া। আহক তেন্তে বনাওঁ। ইয়াতে মই গেছটো অন কৰি কেৰাহীটো পাতি দিছোঁ আৰু কেৰাহীটো গৰম হ'লে ইয়াতে মই দিছোঁ মিঠাতেল। এতিয়া তেলখিনি গৰম কৰাৰ পিছত মই মাছখিনি ফ্ৰাই কৰি লৈছোঁ। এতিয়া সেই তেলখিনিতে মই দিম পাঁচফোৰণ আধা চামুচ আৰু ইয়াৰ পিছত মই দিম কাটি থোৱা পিঁয়াজখিনি। এতিয়া পিঁয়াজখিনি মই অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। এতিয়া ইয়াতে মই দি দিম বিলাহী। এতিয়া মই বিলাহীখিনি অকণমান কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'ম। এতিয়া ইয়াতে দিম মই সোৱাদ অনুসৰি নিমখ, ৰং গুড়া। ফ্ৰেণ্ডছ, ইয়াতে কোনো মা মছলাৰ বিশেষ কোনো প্ৰয়োজন নাই। ইয়াৰ পিছত মই দিম আলু। আলুখিনি আপোনালোকে ইচ্ছা কৰিলে আগতীয়াকৈ ফ্ৰাই কৰি ল'ব পাৰে। কেঁচা জলকীয়াও দিছোঁ 4টা। এতিয়া মই ঢাকনিখন লগাই দিম আৰু গেছটো ল' কৰি দিম। এতিয়া 5 মিনিটছৰ পিছত মই ইয়াতে দিছোঁ চুকা শাকখিনি। এতিয়া চুকা শাকখিনি মই অকণমান লৰাই লৈ পুনৰ ঢাকনিখন দিম। এতিয়া 10 মিনিটছৰ পিছত মই চাইছোঁ শাকখিনি ধুনীয়াকৈ গলি গৈছে আৰু মই ইয়াতে গৰম পানী দি দিছিলোঁ। এতিয়া পুনৰ ঢাকনিখন আঁতৰালোঁ আৰু চাওক ধুনীয়াকৈ উতল আহিছে। ইয়াতে মই এতিয়া দিছোঁ ফ্ৰাই কৰা মাছখিনি। এতিয়া মই মাছখিনি অলপ লৰাই ল'ম আৰু মাছখিনি ঝোলৰ লগত মিহলি হ'বলৈ পুনৰ ঢাকনিখন দিম। এতিয়া 15 মিনিট পিছত ঢাকনিখন আঁতৰাই দিলোঁ আৰু চাওক এয়া আলু মোৰ সিজিলে। এতিয়া ইয়াতে দিম কাটি থোৱা ধনিয়া পাত। পুনৰ এবাৰ লৰাই দিছোঁ আৰু এয়া চাওক হৈ গ'ল মোৰ চুকা শাকৰ সৈতে মাছ। ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব